নমস্কাৰ আজি আমি আলোচনা কৰো চাহিদা বিধিৰ ব্যতিক্ৰমসমূহ এক্সেপশনস টু দ্য ল অফ ডিমান্ড কি কাৰণে চাহিদা বিধি ফলৱতী নহব পাৰে প্ৰথম কাৰণটো হৈছে গিফেন সামগ্ৰী বা নিকৃষ্টমানৰ দ্ৰব্যৰ ক্ষেত্ৰত চাহিদা বিধি প্ৰযোজ্য নহয় গিফেন সামগ্ৰী হৈছে এনে কিছুমান দ্ৰব্য যিবোৰ বস্তুৰ দাম যদি কমে চাহিদাও কমি যায় আৰু আনহাতে দাম বাঢ়িলে চাহিদা বাঢ়ি যায় এনেবোৰ সামগ্ৰীৰ ক্ষেত্ৰত চাহিদাৰ বিধি প্ৰযোজ্য নহয় 2 নম্বৰতে ডেমনস্ট্ৰেশন এফেক্ট বা প্ৰদৰ্শন বিভাগ হৈছে যে কিছুমান মানুহে খুব দামী বস্তুবোৰৰ দ্বাৰা নিজক আনতকৈ বেলেগ উচ্চ দেখুৱাব বিচাৰে হেবোৰ তেওঁলোকে ষ্টেটাস সিম্বল হিচাপে ব্যৱহাৰ কৰে এই বস্তুবোৰৰ ক্ষেত্ৰতো কিন্তু চাহিদাৰ বিধি প্ৰযোজ্য নহয় এই বস্তুবোৰৰ উদাহৰণ স্বৰূপে হীৰা মুকুতাৰ অলংকাৰ হ'ব পাৰে খুব দামী গাড়ী নাইবা হজুৱা বস্তু পেইন্টিং শোপিস আদি হ'ব পাৰে তেওঁলোকে এই বস্তুবোৰ যিমান দাম বাঢ়িলেও কিনে কনজিউমাৰ্স এক্সপেক্টেশন এবাউট দ্য প্ৰাইস অফ এ কমোডিটি বস্তু এটাৰ দামৰ লগত গ্ৰাহকৰ যি কল্পনা হেতুৰ ওপৰতো চাহিদা বৃদ্ধি নিৰ্ভৰ কৰে যে ধৰা হল যে এটা বস্তুৰ দাম বৃদ্ধি হৈছে আৰু গ্ৰাহকসকলে এটো সন্দেহ কৰিছে যে ভৱিষ্যতে ইয়াৰ দাম আৰু বাঢ়িব তেতিয়া তেওঁলোকে দাম বাঢ়িলেও বস্তুটোৰ অধিক পৰিমাণে কিনে কিছুদিনৰ আগতে দেখা গৈছিল যে পিয়াজৰ খুব দাম বাঢ়িছিল আৰু তেতিয়াও মানুহে পিয়াজ খুব বেছিকৈ কিনিছিল কাৰণ তেওঁলোকে এটো ভয় খাইছিল যে আৰু ভৱিষ্যতে পিয়াজৰ দাম আৰু বেছি বাঢ়িব তাৰ পিছত চাহিদাৰ বিধি প্ৰযোজ্য হোৱা নোহোৱাটো এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে ইকনমিক সিচুৱেশনছ যেতিয়া দেশখনত নিবনুৱা সংখ্যা খুব বাঢ়ে মানুহৰ আয় কমি যায় উৎপাদন ভালকৈ নহয় উৎপাদকসকলে তেওঁলোকৰ আশানুৰূপে ফল নাপায় তেতিয়া কি হয় বস্তুবোৰৰ দাম কমি গলেও কিন্তু চাহিদা নাবাঢ়ে কাৰণ গ্ৰাহক বস্তুবোৰ কিনিবৰ কাৰণে আগ্ৰহী নহয় তাৰ পিছত 5 নম্বৰতে আমি ক'ব পাৰো যে কনজিউমাৰ্স থিংকিং গ্ৰাহকৰ চিন্তাধাৰায়ও কিন্তু বস্তু এটাৰ চাহিদা বৃদ্ধিৰ ওপৰত প্ৰভাৱ পেলায় কিছুমান গ্ৰাহকে ভাবে যে বহুত দামী বস্তুবোৰহে ভাল হয় হস্তিয়া বস্তুবোৰ ভাল নহয় তেতিয়া তেনেকুৱা ধৰণৰ ভাবাৰ কাৰণে কিছুমান গ্ৰাহকে সদায় দামী বস্তুৰ দাম যিমানেই বেছি হওক তেওঁলোকে বেছিকৈ হেবোৰ বস্তু কিনিবলৈ বিচাৰে উদাহৰণস্বৰূপে আমি ব্ৰ্যান্ডেড কাপোৰ বা ব্ৰ্যান্ডেড জোতাক বেছি গুৰুত্ব দিও এনে সাধাৰণ ৰাস্তাৰ কিনাৰত পোৱা জোতাতকে কিন্তু কথাটো এনেকুৱা নহবও পাৰে যে ৰাস্তাৰ কিনাৰত পোৱা জোৰেহে বেছি দিন যাবও পাৰে কিন্তু এই গ্ৰাহকে চিন্তাধাৰাটো তেনেকুৱাকে কৰে কিছুমান গ্ৰাহকে আৰু সেইবাবে এই ক্ষেত্ৰত চাহিদা বৃদ্ধি প্ৰযোজ্য নহয় তাৰ পিছত আন এটা কাৰণ হৈছে যে আমি চাহিদা বৃদ্ধিৰ ক্ষেত্ৰত কিছুমান এজাম্পশনছ ধৰি লওঁ এজাম্পশনছ অফ ল অফ ডিমান্ড আৰু এই যে যিবোৰ এজাম্পশনছ বা অভিধাৰণা আমি ধৰি লওঁ সেই অভিধাৰণাবোৰ যদি ফলৱতী নহয় তেতিয়াও কিন্তু চাহিদাৰ বৃদ্ধি প্ৰযোজ্য নহয় কাৰণ আমি ধৰি লওঁ যে গ্ৰাহকৰ আয় পৰিৱৰ্তন নহয় সামগ্ৰীটোৰ দামৰ পৰিৱৰ্তন নহয় গ্ৰাহকৰ ৰুচিৰ পৰিৱৰ্তন নহয় ইত্যাদিবোৰ আমি যে ধৰি লওঁ এই বস্তুবোৰ যদি হঠাৎ পৰিৱৰ্তন হৈ যায় তেতিয়াও কিন্তু চাহিদাৰ বৃদ্ধি প্ৰযোজ্য নহয় এই উপৰোক্ত আলোচনা কৰা কাৰণবোৰৰ যিকোনো এটাও যদি হয় তেতিয়া হলেও চাহিদাৰ বৃদ্ধি প্ৰযোজ্য নহয় ধন্যবাদ